কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? উত্তৰ 1882 চনত। কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? উত্তৰ 1921 চনত। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? বসন্ত দাস। অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? 1905 চনত। অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? উত্তৰ 1823 চনত। অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ চুকাফা। মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? 1206 চনত। 1969 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথমজন শ্বহীদ কোন আছিল? উত্তৰ খগেশ্বৰ তালুকদাৰ। চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ বীৰপাল। অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? গুৱাহাটীত। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? গোপীনাথ বৰদলৈ। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? ছৈয়দা আনোৱাৰা টাইমুৰ। বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।